নমস্কাৰ। আজিৰ ভিডিঅ'টো খুব কম কথাৰে মই সামৰণি কৰিম। আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাব। বৰ্তমান ক'ব বিচাৰিছোঁ, বৰ্তমান পৰিস্থিতিত টেট পৰীক্ষা যিসকলে দিলে সেইসকলৰ কথা নকওঁ। আজি মই ক'ব বিচাৰিছোঁ যিসকলে দিব, যিসকলে দিম বুলি ভাবি আছে। আপোনাৰ যদি একাডেমিক নম্বৰ খুব কম আছে আৰু আপোনাৰ যদি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ DLED বা B.Edত 95%ৰ ওপৰত নাই, তেনেহ'লে আপুনি টেট পৰীক্ষা নিদিয়াটোৱে ভাল হ'ব বুলি ভাবোঁ। কাৰণ বৰ্তমান পৰিস্থিতিয়ে এনেকুৱাই বুজাইছে, যিখিনিয়ে টেট পৰীক্ষা দিলে তাৰে 90%ই এনেকুৱা পৰিস্থিতিৰ বাবে আজি টেট পাছ কৰিও আজি এনেকুৱা ধৰণৰ কথা শুনিব লগা হৈছে যে টেট পাছ কৰিলেই চাকৰি নহয়। যিসকলে চাকৰি কৰিম বুলি পৰীক্ষাটো দিব বিচাৰিছে, গতিকে সেই এনেকুৱা সকলৰ বাবে বৰ্তমান এই কথাটোৱে প্ৰযোজ্য হ'ব যে আপুনি যদি আপোনাৰ কোৱালিফিকেশ্যন মাৰ্ক, একাডেমিক মাৰ্ক যদি কম আছে বা B.Ed DLEডৰ মাৰ্ক কম আছে, আপুনি নিদিয়াটোৱে উচিত হ'ব। দি পেলাই চাৰ্টিফিকেটখন লোৱাৰ পাছত যেতিয়া আপুনি চাকৰি নাপাব, আপোনাৰ পৰিস্থিতি আপোনাৰ এনেকুৱাই বেয়া লাগিব। বৰ্তমান পৰিস্থিতি আপুনি দেখিছেই, সকলো মাধ্যমতে এই কথা প্ৰকাশ পাইছে যে আপোনালোক ভুৱা যিসকলে চাৰ্টিফিকেট দিছে বা অন্য জাগাৰ পৰা আনি বেছি পাৰ্চেণ্টেজৰ চাৰ্টিফিকেটবোৰ দিছে, সেইবোৰেহে এতিয়া বৰ্তমান নিযুক্তি প্ৰক্ৰিয়াত বা মেধা তালিকাত স্থান লাভ কৰিছে। কাৰণ চাৰ্টিফিকেটবোৰ ভেৰিফাই কৰা হোৱা নাই। চাৰ্টিফিকেটবোৰ ভালকৈ ভেৰিফাই নকৰাকৈ নিযুক্তি প্ৰক্ৰিয়াত স্থান লাভ কৰিছে। পিছলৈ কিছুমান এনেকুৱা ঘটনা প্ৰকাশ পায় য'ত ভুৱা চাৰ্টিফিকেটৰ কাৰণে ভুৱা শিক্ষক বুলি তেওঁলোকক ধৰি পেলাই নিলম্বিত কৰা হয় আৰু তাৰ ফলত এজন যোগ্য প্ৰাৰ্থী স্থান লাভ কৰাৰ পৰা বঞ্চিত হ'ব লগা হয়। তাৰ সলনি আপোনালোকে বেলেগ পৰীক্ষাবোৰ বাছি লওক, বেলেগ পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ কৰক, বেলেগ পৰীক্ষা দিয়ক আৰু তাৰপাছত যদি সেই পৰীক্ষা পাছ কৰে আপোনালোকে নিযুক্তি নোপোৱাৰ কোনো কথাই নাহে। টেট পৰীক্ষাই বৰ্তমান এক সন্দেহজনক স্থিতি লৈছে। বৰ্তমান টেট পৰীক্ষা সেইসকলৰ কাৰণে যিসকলৰ মাৰ্ক বহুতেই বেছি হয় বা একাডেমিক মাৰ্কৰ কথা নকওঁ, প্ৰফেশ্যনেল কোৱালিফিকেশ্যনত যাৰ মাৰ্ক বেছি সেইসকলে বৰ্তমান স্থান লাভ কৰে। আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যনটো ভালকৈ কোনো ধৰণৰ ভেৰিফাই নকৰাকৈ এই ডিগ্ৰীসমূহ একচেপ্ট কৰা হৈছে, যাৰ ফলত আজি অসমৰ ভৱিষ্যত প্ৰজন্ম আজি বিপদত পৰাৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হৈছে।